উপযোগী। ৰঞ্জন বৰা ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম। আজি আহিছোঁ যোৰহাটৰ তিতাবৰৰ ৰঙাজানত থকা দেওনামঘৰলৈ বুলি। আপোনালোকক দেওনামঘৰৰ পৰিৱেশ আপোনালোকক দেখাই যাম আৰু আপোনালোকে চাই যাব বুলি আশা ৰাখিলোঁ। আজি আহিছোঁ যোৰহাট জিলাৰ অন্তৰ্গত নগাপাহাৰৰ নাতিদূৰত থকা অৱস্থিত ৰঙাজান অঞ্চলটোৰ এক মধুৰ ঐতিহ্যপূৰ্ণ আপোনাৰ মহামণ্ডিত দেওঘৰৰ লৈ বুলি। আৰু এই অঞ্চলটো ইতিহাসে পৰখা কোনো এক পবিত্ৰ দিনতে প্ৰতিষ্ঠা লাভ কৰা ঐতিহাসিক দেওঘৰীয়াবাসীয়ে এই মধুৰ ঐতিহ্যত সোণত সুৱগা চৰাইছে। ৰঙাজান অঞ্চলৰ নগাপাহাৰৰ পৰা ওলাই অহা ধলি নৈৰ আশে পাশে থকা এটি কৃষিপ্ৰধান অঞ্চল ননৈ নামৰ জান এটি গাঁওখনৰ মাজেৰে বৈ যোৱাৰ উপৰিও চৈকতা নামৰ আৰু এটি জান বৈ গৈ কৃষিপ্ৰধান অঞ্চলটিত কৃষিৰ ক্ষেত্ৰত অৰিহণা যোগাই অঞ্চলটি সুজলা সুফলা আৰু শস্য শ্যামলা কৰি তুলিছিল। ৰজাই গড় বান্ধি ৰাজ্যখন চুবুৰীয়া ৰাজ্যৰ পৰা ৰক্ষা পৰি থাকিবলৈ গড় বন্ধা বৰ্তমান কালৰ বুকুত পৰি গড় আলি নামেৰে বিখ্যাত এটি আলি, যিটো আলিয়ে উজাই ধোদৰ দ্বাৰা বন্ধোৱা ধোদৰ আলিক তিতাবৰ চুইছেগৈ। সেই আলিৰ কাষতে অৱস্থিত শস্যৰে নদন বদন এটি জনবসিত প্ৰধান অঞ্চল। সেই অঞ্চলৰ মাজমজিয়াতে গড়আলিৰ নিচেই কাষতে পশ্চিম ফালেলৈ অৱস্থিত এভাগি পৰম পবিত্ৰ দেওঘৰ, মানে দেওনামঘৰ নামে জনাজাত। স্পৰ্শ কৰি ভকতিৰ মাধুৰী ৰস বিলাই এই অঞ্চলটিক পবিত্ৰ কৰি ৰাখিছে। কেৱল পবিত্ৰ কৰি ৰখাই নহয়, জনগণৰ মংগল সাধন তথা আধ্যাত্মিক উৎকৰ্ষ সাধনৰ পথ প্ৰদৰ্শন কৰি প্ৰায় সমগ্ৰ অসমৰ জনগণকে আধ্যাত্মিক দিশ আৰু মাহাত্ম্যই আকৰ্ষণ কৰিছে। জয় জয়তেই সেইভাগ পৰম পবিত্ৰ আধ্যাত্মিক নামঘৰলৈ মোৰ শতকোটি প্ৰণিপাত জনালোঁ। সেই পৰম পবিত্ৰস্থলীৰ পৰম ব্ৰহ্মৰ শক্তিক নিত্য ধৰ্ম কৰ্মৰে লালিত পালিত কৰি ধৰ্মপ্ৰাণ যিসকল স্থানীয় বৈষ্ণৱীয়ে সৰ্বভক্তিৰে সেই ধৰ্মৰ ধ্বজা ভাগিক জনমানসত পবিত্ৰভাৱে প্ৰতিষ্ঠিত কৰিবলৈ অহৰহ চেষ্টা কৰি নিজকে ধন্য কৰাৰ লগতে এখন ধৰ্মপ্ৰাণ সমাজক ধন্য কৰিছে। তেখেতসকললৈ মোৰ কোটি কোটি প্ৰণাম জনালোঁ। এয়া দেওঘৰৰ পৰিৱেশ, দেওনামঘৰৰ পৰিৱেশ আপোনালোকক দেখাইছোঁ। জাতীয় সাজ পোছাক পৰিধান কৰি আহিব লাগে আৰু আমিও আহিলোঁ এই দেওনামঘৰলৈ বুলি আজি। আৰু এই দেওনামঘৰৰ আপোনালোকক সম্পূৰ্ণ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এই দেওঘৰৰ এয়া কুৰ্মকুণ্ড আপোনালোকে চাই যাওক। ৰঙাজান ননৈ চাওদাং গাঁও, ইয়াতে অৱস্থিত এয়া মহামণ্ডিত দেওনামঘৰ। আৰু এই দেওনামঘৰলৈ আহিলে আপোনালোকৰ বহুতো মনোকামনা পূৰ্ণ হয়। আৰু ইয়াত আপোনালোকে ফিতাও বান্ধিব পাৰে, এয়া ৰঙা ফিতা আপোনালোকে গছত বান্ধিব পাৰে। আপোনালোকৰ মনৰ কল্পনা পূৰ্ণ হয় বুলি সকলোৱে বিশ্বাস কৰে। আৰু এই নামঘৰতেই আপোনালোকে এই ৰঙা ফিতা বান্ধিব পাৰে গছত। আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ এই নামঘৰৰ পৰিৱেশ। আৰু যিমানখিনি পাৰিছোঁ মই ভিডিঅ' মাধ্যমেৰে দেখাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। আপোনালোকে এইখিনি চাই যাওক। আপোনালোকো আহিব এই দেওনামঘৰলৈ বুলি। এয়া যোৰহাট জিলাৰ তিতাবৰ ৰঙাজানত অৱস্থিত দেওনামঘৰ। আৰু এয়া আপোনাৰ আমাৰ শিৱ মন্দিৰো আছে। শিৱ মন্দিৰৰ পৰিৱেশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। যিমানখিনি পাৰিছোঁ মই ভিডিঅ' মাধ্যমেৰে দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু দেখাবলৈ চেষ্টা কৰিলোঁ আকৌ আহিম, আপোনালোকেও দেখাম। পবিত্ৰ ভাদ মাহতো ইয়ালৈ আহিব পাৰে, পালনাম হয় পবিত্ৰ ভাদ মাহত। আৰু গতিকে মোৰ ভিডিঅ' মাধ্যমেৰে যিমানখিনি পাৰিলোঁ দেখালোঁ। আৰু আপোনালোকে চাই যাব আৰু আপোনালোকে এই পবিত্ৰ ধৰ্মীয় স্থলীলৈ আপোনালোকো আহিব বুলি আশা ৰাখিলোঁ। ধন্যবাদেৰে নমস্কাৰ।